Good morning guys, it's me Edrika and welcome back to my channel. সকলোকে পুনৰবাৰ মোৰ চেনেল এড্ৰিকা ফ্লাইলৈ স্বাগতম জনাইছোঁ। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিলোঁ কাৰণ ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ মোৰ গা একদম বেয়া আছিলে। মোৰে নহয় আমাৰ ঘৰৰ চবৰে গা বেয়া হৈছিলে, প্ৰায় মানুহৰে হৈছে চাগে জ্বৰ কাহ। তো এতিয়া ভাল পালোঁ, তো ভাবিলোঁ আজি এটা ব্লগে নবনাওঁ কিয়, কাৰণ আজিৰ দিনটো মোৰ বাবে বহুত স্পেচিয়েল দিন হয় কাৰণ আজি মোৰ দেউতাৰ জন্মদিন। তো ভাবিলোঁ আপোনালোকৰ লগত আজিৰ দিনটো শ্বেয়াৰ কৰোঁ, ইউটিউবৰ স্মৃতিত ৰাখি থওঁ আজিৰ দিনটো। তো প্লিজ আপোনালোকে আজিৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো গাইজ একাপ গৰম গাখীৰৰ সৈতে আজিৰ দিনটো এয়া আৰম্ভ কৰিছোঁ। তো গাইজ এয়া চাওক আপোনালোকক দেখাইছোঁ কোন এনেকৈ হাই কৰি দিয়া। তো এয়া ৰাতিপুৱাই নগুচিং আহি পাই গ'লেহি আৰু এয়া আমি এতিয়া জুই ফুৱাইছোঁ। জুই ফুৱাই দিয়া, জুই ফুৱাই দিয়া, জুই ফুৱাই দিয়া, জুই ফুৱাই দিয়া, ফু কৰি দিয়া, ফু কৰি দিয়া। এয়া দেখিছে ই জুই ফুৱাব পৰা হৈ গ'ল। তো এয়া আমাৰ নগুচিং হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। তো এয়া এতিয়া আমি জুই ফুৱাই বহি আছোঁ। তো আপোনালোকে প্লিজ আজি ভিডিঅ'টো চাই থাকিব। তো গাইজ এইয়া দেখিছেনে, এইয়া নগুচিঙে এয়া দেউতাৰ পৰা পূৰা ৰুটি খাই আছে, কিয়নো ই ভাত নাখায়, ৰুটি খাই বেছি ভাল পায়। তো এই পূৰা ৰুটি খাই খেলি আছে। হে গাইজ, তো এয়া হৈছে আজিৰ বাৰ্থডে বয়। হেপী বাৰ্থডে। থেংক ইউ। আৰু এয়া দেখিছে আপোনালোকে পূৰা ৰেডি হৈ গৈছে এয়া আজি বাৰ্থডে বুলি। তো একো ইমান ডাঙৰ চেলিব্ৰেশ্যন নহয়, জাষ্ট আমি ঘৰৰ মানুহকেইটাই সৰু সুৰা এটা পাৰ্টি আৰু এনেই ঘৰতে এৰেঞ্জ কৰিছোঁ। তো প্লিজ আপোনালোকে চাই থাকক আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে দেউতাৰ সুস্থ হৈ থাকে আৰু বহুত বছৰ আমি এনেদৰে সুখে শান্তিৰে সকলো একেলগে থাকোঁ। তো প্লিজ আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। পালেহি আমাৰ নগুচিং। এয়া হাতত এটা বেলুন লৈ এয়া নগুচিং লেটকৈ আহিলে কাৰণ সি শুই আছিলে আৰু আহি পূৰা একদম খেলা কৰি আছে। খেলা কৰি দিয়া, বেলুনটো উৰাই দিয়া। দেখিছেনে ঐ। আৰু এয়া দিনত কিউটি হাই দিয়া, চুমা এটা খাই দিয়া। হে গাইজ, তো এয়া কেক কাটি মেলি হৈ গ'ল আৰু এতিয়া মই বনাম আজিৰ বাৰ্থডে স্পেচিয়েল খানা। তো মই খানা বনাই মেলি আপোনালোকক দেখাইছোঁ মই কি বনাইছোঁ আৰু তো প্লিজ আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। 1 hour later.
হেল্ল' গাইজ, আজি মই বনালোঁ পাৰ মাংসৰ আঞ্জা, বিলাহীৰ টক আৰু ভেজ পোলাও। হে গাইজ, তো খানা খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া ৰুম আহিলোঁ আৰু মোৰ পিছত আছে গলু সিং। আৰু ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যোনটো মোৰ আহিবলগীয়া কভাৰ ভিডিঅ' সেইটো আপোনালোকে চাব, কাৰণ মই ভাবিছোঁ আপোনালোকে চাই নিশ্চয় ভালেই পাব। তো প্লিজ জনাব কেনেকুৱা হৈছে। আৰু আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকে আজিৰ ভ্লগটো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইজ। তো বাই বাই গাইজ, see you soon।